হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে। আজি মই অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে কঠীয়া পাৰিব, তো তাত যাব ওলাইছোঁ। আৰু পথাৰটো ওচৰতে হয়, তো অথনি পানী হোৱা নাছিল, এতিয়াও বহুত পানী হৈ গ'ল। বেছি টাইম হোৱা নাই, বৰষুণ দি গৈছেহে। তো ইফালে চাওক, পূৰা পথাৰত পানী হৈ গ'ল। ইন্দ্ৰ দেৱতাই অকণমান মৰম কৰিলে আৰু আমাক। ইয়াত চাওক, নহ'লেতো মানে পানী কঢ়িয়াব লগা হ'লে হয় খালৰ পৰা। তো এতিয়া ধুনীয়াকৈ মানে ইয়াৰ পানীখিনি হৈ গ'ল। এতিয়া বেছি চিন্তা নাই আৰু। অথনি মানে এয়া পথাৰত পানী নাছিল, তো এতিয়া চাওকচোন বৰষুণ দি পেলাই কিমান ধুনীয়া পানী হৈছে এতিয়া। আৰু এইফালে দাদাই পূৰা কোৰ মাৰি আছে, মানে কিনাৰে কিনাৰে কিবা কিনি অলপ কাটি দিছে জংঘলবিলাক। তো আৰু সেইফালে খুৰাদেউ মানে সিও পূৰা কিবা কিনি কৰি আছে আৰু ইফালে খুৰাদেউ চাহ খাবৰ কাৰণে বহি আছে। আমাৰ ভণ্টিয়ে চাহ আনি দিছে, লাল চাহ হয়, গাখীৰ চাহ নাই। গাখীৰ চাহ কিবা নাখায়। আৰু ইফালে চাহ ইমান ধুনীয়া টুপি এটা পিন্ধি লৈছে খুৰাদেউ। বেচেৰা বোৱাৰীৰ পৰা বেছি দিন হোৱা নাই, দাঁত এটা খহিয়ে গ'ল। উপায় নাই আৰু দেই। ইফালে চাওক বস্তা টুপি এটা পিন্ধি লৈছে। এতিয়া মানে জাপি তাপি নাইতো, সেইকাৰণে ধুনীয়াকৈ পিন্ধি লৈছে বৰষুণ দিব বুলি পেলাই। আৰু ইফালে আমাৰ লম্বু চাওক, বিস্কুট এখনহে খাবা। সেইফালে বডিগাৰ্ড আহি আছে, দিয়ে দুটামান দিয়ে আকৌ বিস্কুট। চাওঁ এইফালে পিছফালে এটা আছে, কালু পিছফালে আছে। আৰু ইফালে খুৰাদেউ পূৰা ডেকা হৈ আছে আজি, মানে পথাৰতহে ডেকা হৈছে, মানে এনে ডেকা নহয় কিন্তু দেই। আলহী খাব গ'লে ক'তবা গ'লে মানে ডেকা নহয়, হেগলা মেগলা যায়। আজি চাহ নতুন পূৰা ডেকা হৈ আছে, টুপি চুপি পিন্ধি পূৰা ডেকা হৈ আছে মানে। চাওক বাকচত চোলা বহি আছে, তেওঁ বহি নিপিন্ধে। ডাঙৰ খুৰাদেউ হয় মানে। এইফালে চাওক ভায়েকৰহে মানে দাঁতকেইটা অলপ গণ্ডগোল হৈ গ'ল আৰু ককায়েকৰ দাঁতকেইটা ঠিকে আছে, কিন্তু ভায়েকৰ দাঁতকেইটা এটা মানে বোৱাৰী পালে, সেইটো কাৰণে দাঁতটো মানে গ'ল আৰু এতিয়া লিষ্টত পৰি গ'ল আৰু বুঢ়া লিষ্টত। উপায় নাই আৰু দেই গাইজ। এজনী আমাৰ পৰা পানী চুৰ কৰিছে। চাওঁ পানীখিনি কিয় লৈছে আকৌ? তহঁতৰ পথাৰত পানী নাই, মই কি কৰিম এতিয়া? আমাৰ পানী শেষ এইখিনি আছে। এজনী বলেই নাই, চেহেৰাই নাই বেচেৰি, ভাতে নাখায় বোলে। চাহ বেছি বেছিকৈ খায়, সেইটো কাৰণে নাখায় বুলি কৈছে আৰু এইজনী দেই। কাম নহয়, ল'ৰা মানুহবিলাকহে কৰিবলৈ টান পায় ন, কাম কৰিব পাৰে আকৌ। ভাল কথা। ল'ৰাও নাই আমাৰ ঘৰত। বেছি ল'লে আমাৰ ফালে কমি যাব আকৌ পানীখিনি। তহঁতৰ ইফালে চা, এটা ডবলত পূৰা পানী ফুল হৈ আছে। ইয়াৰ পৰা অলপ সিঁচি দিলেই হ'ল, এইটোত শুকানটোত। আৰু এই দুটা অকণমান ৰেষ্ট পাইছে কাৰণে খুব ভাল পাইছে। চাওকচোন এই হাল চাওক, পূৰা মানে ৰপকে থিয় হৈ আছে। আৰু এই দুটা চাওক, কান্ধত জুঙলি লৈ হালটো পূৰা ৰখি আছে আৰু দেই। অঁ সিফালৰ পৰা ছিটিয়াই দে আকৌ, পানীখিনি সিঁচি দে, তেতিয়াহে হ'ব ইয়াত। এইটো অকণমান শুকাই আছে দে, এইটোত পানী লাগিবই। সেইটো ডবলত আকৌ পূৰা ফুলকৈ পানী আছে, এইটোত অলপ কমি আছে। পানীখিনি বেছি বেছিকৈ আহিছে নেকি? ভালকৈ ইফালে ছিটিয়াই নিদিবা আকৌ দেই। তুমি ভাত খাই আহিছাহে দেখোন, চাহ খালাই নেকি? পানীহে, একো নহয় গো, একো নহয়, খাই দিলে গিলি যায়। হয় মাছ ওলাব আকৌ দেই, চাবি মাছ ওলাব। চাবি আকৌ মাছ ওলাব আকৌ দেই। বৰালি মাছ, বৰালি মাছ।
এইকেইটা বডিগাৰ্ড চা কাম কৰিব আহিছে চাচোন সিহঁতে মানুহ আহিলে মানে সিহঁতে সেই পথাৰত আগে ভাগে আহি পায় চাচোন বায়েক গুণেক দুজনী পুৰা কাম কৰি আছে চা আজিকালিহে ইমান পানী নালাগে দে হৈ যাব চাগে বেছি নালাগে আৰু এয়া বা পানী দিব ওলাইছে পথাৰত বাইকো কষ্ট দেখা পায় আৰু নিজে কৰি দিছে দেই আৰু এজনীয়ে কৈ ইয়াত চাই আছে কঠীয়াখিনি মানে ধুনীয়াকৈ এয়া চাওকচোন ধুনীয়া গজালি আহি গৈছে মানে এইখিনি এজনী পূৰা বল আছে দেই এজনী পূৰা ঢালি আছে আৰু পূৰা মানে লদা খাই গৈছে আৰু এসোপা এইকেইটা ভাঙি ভাঙি দিব লাগিব ধুনীয়াকৈ মানে গজালি আহি গ'ল আৰু ऐसा बस्ता धुनियाके खापति আছে कितना अच्छा है ये सिस्टे को देखो वाह ये मेरे लिए बहुत ही अच्छा है पूरा बस्तार खापुत मारी धरि আছে মানে কঠিয়াখিনি চা লম্ব এখিনি ঢাল না ঢালি দে এখিনি ও এখিনি সাগে বেলেগ এ বস্তাখিনি বেলেগ এখিনি বেলেগ এখিনি বেলেগকে ঢালিব লাগিব এখিনি কি ঠাণ্ডা ধানটো একে হয় মানে বেলেগ বেলেগকে দিব লাগিব এটো এটো হাইব্ৰিডে বুলি ক'ব লাগিব এটো আমাৰখিনি মানে মই দি কৰি হৈ গ'ল এয়া চাও পুৰা ঢলঢলে কৰি থৈ দিছে আৰু হেই ইফালে মানে খুৰাদে হাতৰখিনি দি আছে আৰু ইফালে মানে কঠিয়া পাৰা চাব অহা মানুহবিলাক কেনেকুৱা বহি আছে চাও গাইস এয়া পুৰা বহি আছে কঠিয়া পেলাব আহিছো আমি কঠিয়া পেলাব আহিছে মানে ইহঁতে আৰু ইফালে আমাৰ টিকিলা আহি আছে চাওক পথাৰ এইটো উমা এটা দিয়াচোন উমা এটা দিয়া টাটা কৈ দিয়াচোন একো নকয় নিজে হ'লে নিজে চিঙৰি থাকিব একো নকয় আৰু ইফালে মানে খুৰাদে পুৰা মই মাৰি আছে ইফালে সিহঁতৰটো হোৱাই নাই আমাৰখিনি হৈ গ'লে চিলচিলা কৰি থৈ দিলে পুৰা চিলচিলা কৰি থৈ দিলে আৰু এতিয়া কিনিয়া বৰষুণ আহিহে আছে মানে এতিয়া এইকেইজনী কিবা কিবি বুটলি থকা যেনহে পাইছোঁ দেই ভালকৈ কৰা কঠীয়াখিনি এইফালে এটা আহি আছে চাচোন এইটো এটা ধুনীয়াকৈ গজালি আহিছে মানে সোনকালে গজিব আৰু এইখিনি আৰু ইফালে বৰ্ণালীয়ে কি কৰিব আহি আছে নাজানো আৰু দেই চাব আহিছে নে বৰ্ণালীয়ে মাখি মাৰিব আহিছে চাব আহিছে ই মানে দেই কঠীয়া পাৰাটো মানে চাব আহিছে কেনেকৈ পাৰে হাত পাত কি নকৰে কিন্তু দেই আমাৰ ইয়াৰ লম্বু চাওক না লম্বুৱে ধুনীয়াকৈ কাম কৰিয়ে আছে আৰু ইফালে এটা বস্তা আছে এইটো বেছি গাজলি দিয়াই নাই মানে হাইব্ৰিড কেনে বেছি নাই নেকি কমকৈ গাজলি আহিছে এইটো হাইব্ৰিড না এইটো হাইব্ৰিড হয় এইখিনি নাচাবা তুমি লুকাই লজ্জা লাগিছে পুৰা ভাল লাগি গৈছে ন এতিয়া আৰু মানে আৰু খেলিবহে এতিয়া মানে কিনকিনীয়া বৰষুণ দিছে আকৌ ভাল লাগি গৈছে মানে ইহঁতৰ পৰা বগা ভালুক হ'ব বোলে এজনী চা লম্বু তাই বগা ভালুক হৈ যাব গাইছ মই বাটিয়া ভালুক এজনী বোলে বাটিয়া ভালুক হয় দেই গাইছ মই আকৌ মাজু ভালুক এজনী বোলে মাজু ভালুক হয়
চবতছে ডাঙৰ ভালুকজনীয়ে চবচে চাব বুলি ক'ব লাগিব এতিয়া বৰ্ণালী কি ভালুক হয় কৈ দিয়া আকৌ কি ভালুক বগা ভালুক হ'ব এই বগা স্পৰ্টিং পিন্ধিছে ন বগা ভালুক হ'ব আমাৰ টিকলাটোৱে সৰু ভালুক হ'ব মই চৈ দি হৈ গ'ল এতিয়া মানে খাৰখিনি পেলাই লৈছে মায়ে কঠীয়া পাৰাৰ আগতে মানে অকণমান খাৰখিনি দি লৈছে তো কঠীয়াখিনি মানে সোনকালে ডাঙৰ হ'ব আৰু খাৰখিনি দি ল'লে মানে সোনকালে ডাঙৰ হয় সেইটো কাৰণে অলপ দেৰি লৈছে এইফালে পূৰা মানে মায়ে খাৰ পেলাই আছে আৰু এইফালে আমাৰ মায়ে মানে প্ৰতি বছৰে এনেকুৱাকৈ কঠীয়া পাৰে মানে ধৰ আজিও মানে কৰিছে চাওক প্ৰতি বছৰতে মানে এনেকুৱাকৈ কঠীয়া পাৰে আৰু আমাৰ ল'ৰা আছে যদিও মানে ধৰ পথাৰলৈ নাহে আৰু সিহঁতে বেলেগ কামত থাকে যে সেইটো কাৰণে মানে প্ৰতিবাৰে মায়ে এনেকুৱাকৈ মানে কঠীয়াবোৰ পেলায় আৰু তো এয়া চাওক পূৰা পেলাই আছে বহুত ধুনীয়াকৈ কাম কৰিব জানে মানে আমাৰ মায়ে পথাৰৰ কাম হওক বা ঘৰৰ কাম হওক বহুত জানে মানে আৰু এয়া চাওক মাথাত ধুনীয়াকৈ হেলমেট এটা পিন্ধি লৈছে পথাৰৰ হেলমেট হয় আৰু ইফালে মানে ডাৱৰীয়া হৈ আছে তো পূৰা গ্ৰীণ হৈ আছে মানে চাওকচোন গাইজ পূৰা ধুনীয়া হৈ আছে গাইজ ইফালে চাওক আমাৰ খুৰাদেউ পূৰা মানে মই মাৰি আছে পূৰা পানী ঢলঢলীয়া চাওক না গাইজ আৰু ইফালে হেলমেটটো দেখিছে নহয় অথনিও দেখাই দিছোঁ এতিয়াও দেখাই দিছোঁ চাওক বহুত ধুনীয়া হয় হেলমেটটো চাওক আজিৰ দিনত জাবিটো নলয় ন মানুহবিলাকে এয়া চাওক বস্তাকৈ লৈ লৈছে আৰু আমাৰ খুৰাদেউ আৰু ইফালে চাওকচোন খুৰীদেউহঁতে পূৰা মানে কোৰ মাৰি আছে পূৰা মানে আলি ভেটি আছে আৰু ইফালে এনেকুৱা কাম কৰিলে হাজিৰা মানুহ নালাগেই ন গাইজ এয়া চাওক আমাৰ খুৰাদেউহঁতকে দেখাই আছে নেকি মই ঠিক পোৱা নাই কিন্তু দেই আৰু এইফালে খুৰাদেউ কিবা কিবি ফালি আছে মানে পানীত সি অহাই নাই চাওকচোন আৰু ইফালে মানে পূৰা কোৰ মাৰি আছে চাওক গাইজ আমাৰ খুৰীদেউহঁতে মানে ইমান কাম কৰে চাওকচোন কৰিব লাগিব ন জুতি পাইছে যেতিয়া এতিয়া পানী চানী আছে সেইকাৰণে বহুত জুতি পুতি হৈছে সেইটো কাৰণে মানে ধুনীয়াকৈ আলি চালি দি আছে আৰু এতিয়া পানীখিনি মানে বেছি হৈ গ'ল তো এইফালে খান্দি দিছে চাওক পুখুৰীলৈ যাবৰ কাৰণে গৈ আছে ইয়াৰ পৰা লিক বনাই দি আছে মানে আমাৰ কঠীয়া পেলাই মেলি হৈ গ'ল এতিয়া মানে ভণ্টিয়ে আৰু ঘৰত গৈ পেলাই চাহ আনিলে এয়া লাল চাহ আনিছে আৰু সেইফালে খুৰাদেউহঁতে মানে কঠীয়া পূৰা পেলাই আছে এইফালে চাওক সিহঁতৰখিনি হোৱাই নাই মানে আমাৰখিনি এয়া হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ চাহখিনি খাই লওঁ বেমাৰী বিস্কুট বেমাৰীয়ে খাই দিলে মেৰিগোল্ড বিস্কুট এনেকুৱাই মানুহ নাই সেইকাৰণে মানুহকেইজনী মেৰিগোল্ড বিস্কুট খাই খাই চেহেৰা অৱস্থা বেয়াবোৰ বেয়া কি কৰিম আৰু উপায় নাই এয়া লাল চাহ খাই লওঁ এতিয়া আৰু ইফালে কালো আছে চাহ ইহঁতে মানে মানুহখিনি য'ত থাকে ত'ত আহে মানে এইকেইটাতে আৰু সেইটো এইফালে এটা আছে এটা খুৱাই দেচোন আমাৰ চাহ খাব লাগে একেজনী পূৰা হাঁহিহে মাৰি আছে চাচোন কিহৰ কাৰণে ইমান হাঁহি ওলাইছে বা কুকুৰটো বিস্কুট খালেও চাই মোক চাহত ভিজালেও চাই এনেকৈ বিস্কুট খাব চা খুৱাই দেচোন খুৱাই দে বিস্কুট খুৱাই দে ফটোৱা না